বড়োলেণ্ডবাসী ৰাইজৰ আনন্দৰ লগতে আজি ভগৱানেও ওপৰৰ পৰা পুষ্পবৃষ্টি কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিছে। বৰষুণ দি আছে, এইটো বৰষুণ নহয় দেই, আশীৰ্বাদ শান্তি, আশীৰ্বাদত শান্তি। আৰু আমি ভাবিছিলো বহুত দিন হল হয়তো কতবা বহুত ময়লা চয়লা থাকিছে, এইটো একদম একবাৰে চাফা, খৰচা কম হল আমাৰ, গম পাইছে? ইমান খৰচা কৰিব লগাও আছিল ইয়াত, ইমান চাফা চুফা, এতিয়া শান্তি মাৰি শেষ, চাফা হৈ গল, হয় না? শান্তি, খৰচা কম হৈ গল আমাৰ, এতিয়া আৰু ইমান খৰচা কৰিব লগা নাই, চাফা কৰি দিছে চব্জি বাৰখিনি যি ময়লা আছে। বিটিচিৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ আনন্দৰ লগতে আজি ভগৱানেও ওপৰৰ পৰা পুষ্পবৃষ্টি কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিছে। মই নিশ্চিত যে বড়োভূমিৰ ৰাইজৰ আশীৰ্বাদেৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অনাগত 5টা বছৰ বিটিচিক যোগ্য নেতৃত্ব দিব। বিটিচিৰ যি শান্তিৰ প্ৰক্ৰিয়া তাক অব্যাহত ৰাখিব, উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা কৰিব। অসম চৰকাৰে সকলো দিশৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে সফল হ'ব পাৰে, অসম চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন প্ৰশাসনক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব। তাৰ প্ৰতিশ্ৰুতিও মই চৰকাৰৰ হৈ আজিৰ সভাতে স্পষ্টভাৱে বড়ো ৰাইজৰ আগত, বড়োভূমিৰ জনগণৰ আগত প্ৰকাশ কৰিছো। প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া হয় আৰু BPFৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ায়ো বড়োভূমিৰ ৰাইজক প্ৰতিশ্ৰুতি আৰু আমাৰ বড়োলেণ্ডক আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত সহযোগিতাৰ মাজেৰে আমি বিটিচি ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ম।